নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। মই আপোনালোকক যোৱা ভিডিঅ'ত দেখাইছিলোঁ, যেনেকৈ মেহেন্দি দেখাইছিলোঁ, আমাৰ কাষৰ ভণ্টিজনীৰ বিয়া, আৰু ঠিক তেনেকৈ আজি জোৰণ। তো এতিয়া মই জোৰণত যাব ওলাইছোঁ। গতিকে মই ভাবিলোঁ যিহেতুকে যামেই, ভিডিঅ'টো বনাই দিওঁ, আপোনালোককো অকণমান দেখুৱাই যাওঁ বুলি। গতিকে ব'লক আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব। তেতিয়াহ'লে ব'লক চাই থাকক। আৰু যিহেতুকে মই যাব ওলালোৱে জোৰণলৈ, গতিকে মই ভাবিলোঁ আপোনালোককো মই পিন্ধা কাপোৰযোৰ এবাৰ দেখুৱাই দিওঁ বুলি। আৰু দিলোঁ ছোৱালীজনীক কেমেৰাটো হাতত, কিন্তু তাই কেনেকৈ দেখালে আৰু গম নাপাওঁ। আৰু আপোনালোকে দেখিছে চাগে, গমেই পাইছে মই নতুন বস্তু এটা মোক দেখি পেলাই। মোৰ চুলিখিনি আচলতে বহুত সৰি গৈছিলে, তো ভাবিলোঁ যিহেতুকে সৰিছেই কাটি দিওঁ, বেয়াই দেখক ভালেই দেখক কাটি দিওঁ। মই আমাৰ কাষৰ খুৰীজনীক কৈছিলোঁ চুলিখিনি অকণমান কাটি দিবৰ কাৰণে, আৰু খুৰীয়ে চুলিখিনি মানে অকণমান কাটোতে বেছিয়ে কাটি গ'ল। গতিকে মোৰ ইমান দীঘল চুলিখিনি কাটি একদম ছুটি হৈ থাকিলে। নাজানো কেনেকুৱা দেখিছে, ভাল দেখিছে বেয়া দেখিছে নাজানো, উপায়টো নাই। এতিয়া কাটাটো গ'লে এতিয়া দীঘল নোহোৱালৈকে আৰু ইয়াক আৰু বেলেগটো একো উপায় নাই, গতিকে এনেকৈ ৰাখিব লাগিব। আৰু এতিয়া আমি আহি জোৰণ পালোঁ, জোৰণৰ ঘৰ পালোঁ, মানে কইনা ঘৰ, কিন্তু ল'ৰা ঘৰৰ মানুহ আহি পোৱা নাই। গতিকে ভাবিলোঁ লগৰ মানে মোৰ ভণ্টি হয়, চবেই আহিছে, সিহঁতকো অকণমান দেখুৱাই দিওঁ বুলি। এয়া দুলু, চুমি, আৰু এইটো হৈছে মোৰ ভাইটি, মৰমৰ ভাইটি কৃষ্ণ। গতিকে সকলোকে দেখুৱাই দিছোঁ, আৰু পাৰিলে যিমানখিনি পাৰোঁ আগলৈকে দেখুৱাব চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাকক। কইনাক দেখুওৱা নাই, লাহে লাহে দেখুৱাই যাম কইনাকো আমি। আৰু তই কি হাঁহি আছা চাই হা? এইটো কাৰোবাৰ যদি দৰকাৰ হয়, এইটো বৰ ধুনীয়া ল'ৰা এটা, বৰ ধুনীয়া ল'ৰা। অৱশ্যে এই ভাল কেমেৰামেনো হয়, যদি দৰকাৰ হয় মই যদি কয় পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে মই দেখুৱাই দিম। মই দেখুৱাই দিম। আৰু মই পাৰিলে মই কেতিয়াবা। আৰু এনেকৈয়ে যিহেতুকে দৰা ঘৰৰ মানুহ আহি পোৱা নাই, গতিকে ইহঁতে এনেকৈ ফটো উঠি আছে, চবেই ফটো উঠি আছে, কোনোবাই কথা পাতি আছে। সময়খিনি এনেকৈ মানে গৈ আছে, যিহেতুকে দৰা ঘৰ আহি নোপোৱালৈকে দেখাইছোঁ চব ৰেডি কৰি থৈ দিয়া আছে। দৰা ঘৰৰ মানুহ আহিব, এয়া আহি পাই গ'ল জোৰণ আমাৰ। এই দেখিছে আপোনালোকে জোৰণত অহা মানুহ, কিমান যে ভাল লাগে এইবোৰ দেখিলে। গতিকে এনেকৈ সকলো জোৰণত আহিছে। আৰু এইজনী আহিছে দৰাৰ বৌয়েক, আগত থকা ৰঙা ৰঙৰ কাপোৰ পিন্ধা এজনী হৈছে দৰাৰ বৌয়েক। আৰু এনেকৈ জোৰণ আহি বহিলে, আমি সকলোৱে চালোঁ, জোৰণ দিলে, নিয়মখিনি আমি সকলোৱে চালোঁ, খালোঁ, বলোঁ, খুব ধেমালি ফূৰ্তি কৰিলোঁ, খুব এনজয় কৰিলোঁ। আৰু ভাবিলোঁ আপোনালোকক এইখিনি দেখুৱাই দিলোঁ, বিশেষ যদিও দেখুৱাব নোৱাৰিলোঁ, চেষ্টা কৰিলোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।